নমস্কাৰ আৰু এয়া ভাগমা হয় আৰু আজি আমি মন্দিৰ এটালৈ যাব লৈছো আপোনালোকে ভিডিঅটো চাই থাকিব দে আজি সৰস্বতী পূজা হয় হয়নে নমস্কাৰ দীপামণিজ ব্লগলৈ আপোনালোকক ওয়েলকাম জনাইছো আজি সৰস্বতী পূজা হয় সেই কাৰণে আমি টাউনৰে মন্দিৰ এভাগলৈ যাবলৈ ওলাইছো আৰু আপোনালোকে ভিডিঅটো হেকলৈকে চাই থাকিব আমাৰ তেতিয়া হলে আজি ভিডিঅটো স্টাৰ্ট কৰো বলক এয়া হৈছে আমাৰ গোলাঘাটৰ সনাতন মন্দিৰ ইয়াতে আমি সৰস্বতী পূজা চাবলৈ আহিছো আৰু ইয়াতে আমি চাকি জ্বলালো সৰস্বতী মাতৃৰ ওচৰত তেওঁ যাতে সকলোৰে মনৰ আশাবোৰ পূৰণ কৰে সকলোৱে ভগৱানৰ ওচৰত সেৱা কৰি আছে এয়া আমি দুইজনীয়ে প্ৰসাদ লৈ ললো হাততে আৰু প্ৰসাদকেইটা ইমান বেছি ধুনীয়া নহয় ইমান টেষ্টি আছিলে খাবলৈ বহুত ভাল লাগিলে এতিয়া আমি খাই আছো লুচি আৰু ভাজি লগত ক্ষীৰ বহুত টেষ্টি আছিলে ইমান ধুনীয়াকৈ তেওঁলোকে আয়োজন কৰিছে ভাল লাগিল সঁচাকৈ আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো আমি সামৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব